লগত থ'বলৈ আৰু এতিয়া আমি বিনায়কত সোমাইছোঁ। তাৰ পৰা মিঠাই কেইটামান লৈ লওঁ ঘৰলৈ। দাদা আৰু দেউতা ঘৰত আছে নহয়, সিহঁতৰ কাৰণে মিঠাই কেইটামান লৈ লওঁ আৰু গৈ থাকিম। ৰাস্তাত আপোনালোকক দেখাই যাম। এখন গৰিচাগত অভাৰ ব্ৰিজ বনিব। এনেকৈ যাওঁতে পঢ়িবলৈ সেইবোৰ কিমান পদুম ফুল ফুলিছে দেখিছে নাই? সেইবোৰ বানপানী নহয়কে মানে বানপানী হ'বগৈ ন? যেতিকেইটাৰ পিছত থাকিলে যে সেইটো কাৰণে। ফ্ৰেণ্ডছ, মই এতিয়া ঘৰ আহি পালোহি। ভিতৰলৈ নোযোৱাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাম, চাব হা। এটা বস্তু মানে কি আৰু, দাদাই ঘৰত বহুত ফুল লগাইছে। সেই ফুলবোৰকে মই আপোনাক দেখাম বুলি ভাবিছোঁ। এইবোৰ চাওক, ইমান ওচৰৰ পৰা নেদেখাওঁ আৰু দূৰৰ পৰাই দেখাই দিছোঁ। এই গোটেই গিলত লগাই দিছে, এইবোৰ ৰঙৰ টেমা কিবা এনেকৈ। এইটো যে দেখিছে, চিমেণ্টেৰে বনোৱা এটা DIY হয়। আৰু এটা আছে চাব হা, এইটো এটা। এই ফুলজোপা আমাৰ ঘৰতো আছে। ফুলজোপা যে এইজোপা, এইটো সৰু সৰুকৈ কলি মেলিছে। এইটো যে এটা দেখিছে 9 o'clock লগাইছে, তাত এইডাল যে দেখিছে, এডাল সেই ওপৰৰ গ্ৰীণ কালাৰডাল, সেইডাল হৈছে ছাতিৰ মুঠিটো। এনেকৈ ফুটা উলিয়াই তাত এনেকৈ লগাই দিছে। কেনেকুৱা লাগিছে জনাবচোন। এইবোৰ চব পেলনীয়া পানী খোৱা বটল কিবা কিবি এনেকৈ লগাই দিছে। আইডিয়াটো ঠিকেই বাৰু তাৰ, কিন্তু টেমাকেইটা অলপ ৰং দি লোৱা হ'লে ভাল লাগিলেহেঁতেন দেখিবলৈ। এইফালে এজোপা নতুনকৈ ফুলিছে চাগে, আগতে দেখা নাছিলোঁ মানে। এইজোপাৰো বৰ ধুনীয়াকৈ ফুলিছে। এই তিনিটা চাক বাঁহেদি বনাইছে, একদম ওপৰত এইকেইটা টেকেলি হয়। ষ্টেণ্ড বনাই লৈছে মানে এইডাল। অকমানি এইজনী গা ধুৱাই পেলানি ইয়াত থৈ দিছে। মানে মানুহৰ লগত থাকে যে শুই মেলি, সেইকাৰণে সদায় গা ধুৱাই দিয়ে তাইক। এইটো আমাৰ ঘৰৰ ফিচাৰীটো চাওক, এইখিনিৰ পৰা এইখিনিলৈকে আছে। মানে L টাইপৰ হয় ফিচাৰীটো। কেতিয়াবা আহিব আপোনালোক, মই খুৱাম মাছ ইয়াত ধৰি পেলাই। মাহঁতে পুখুৰীত মাছক দানা দি আছে। মই চাওঁগৈ, মাছ বোলে ধেৰ ওলাই আহে। সেইবোৰ মাছৰ দানা, এইবোৰ কিবা ব্ৰইলাৰ দানাহে, মাছৰ দানা। সেইবোৰ আহিছে, কমাই আছে। কিমান শাৰী ফুৰিছে। আজি মই আপোনালোকক এটা বস্তু দেখাম বলক। মানে আমাৰ ভণ্টিয়ে মানে মাইনাই, তাই বৰ ধুনীয়াকৈ কাপোৰ মানে ফুল কৰিছে আৰু কেইবাযোৰো বনাইছে তাই। আৰু মোৰ ওচৰত দুযোৰমান আছে, দেখাম বলক। আৰু এখন চাদৰ ময়ো কৰিছোঁ, সেইখনো দেখাম যেনিবা। এযোৰ চাদৰ মেখেলা, এইযোৰ লেচ কৰিছে সৰু সৰুকৈ। এইটোহে ফুল লেচ কৰি কৈছে। এইখন মেখেলা, সেইখন চাদৰ। এযোৰ বহুত চিম্পুল ফুল হয়, কিন্তু ভাল লাগিছে মানে কালাৰৰ কম্বিনেশ্যনটোও ভাল লাগিছে। আৰু এনেই চিম্পুল হ'লে ভালেই লাগে, কিছুমানে বৰ ডাঙৰকৈ কয় ভাল নালাগে। এইযোৰ হয়, এইযোৰৰ চাদৰখন মই কৰিছোঁ আৰু এই মেখেলাখন মাইনাই কৰিছে। কেনেকুৱা লাগিছে জনাবচোন। এতিয়া বনাম বুলি ভাবিছোঁ কেইটামান ইডলি বনাবৰ কাৰণে মই লৈছোঁ অলপমান চুজি, কমকৈ বনাম সেইকাৰণে কমকৈ ল'ম। পিঠা নাই মোৰ ওচৰত, সেইকাৰণে মই চুজি দিয়ে বনাম। ডাঙৰ চামুচেৰে 1 চামুচ চেনি, 2 চামুচমান দিম শুকান নাৰিকলৰ গুড়ি, অকণমান বেকিং পাউডাৰ আৰু লৈছোঁ গাখীৰ।
অলপমান দিম ৰিফাইন দিবলৈ মই পাহৰিয়ে গৈছিলোঁ। এতিয়া অকণমান কপাহত এনেকৈ ৰিফাইনটো লগাই লৈ পেলাই ইয়াত ঘঁহি ল'ম যাতে লাগি নধৰে। এতিয়া অকণমান দি যাম, অকণমান দিব লাগে, এইটো ফুলিবলৈ আছেই ন। প্ৰিহিট কৰি থৈছিলোঁ আৰু এতিয়া মই ইডলি ষ্টেণ্ডডাল ইয়াত বহাই দিম। এইফালে মোৰ ইডলিকেইটা হৈ গ'ল। আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে জনাব আকৌ। আপোনালোকে একো নকয় ভাল পাইছেনে বেয়া পাইছেনে, একো নক'লে মই কেনেকৈ গম পাম মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভালেই পাইছেনে বেয়াই পাইছেনে নে বৰেই হৈছে। ভিডিঅ'টো এটা লাইক কৰি দিব যদি ভাল পায়, নহ'লে বেয়া পালে ডিছলাইক এটাকে কৰি দিব। এটলিষ্ট মইতো গম পাম ন বেয়া হৈছে বুলি ভিডিঅ'টো। আৰু ফেচবুকৰ পৰা চোৱা সকলে বাৰু লাইক এটা বা কমেণ্ট কৰিবলৈ অলপ দিগদাৰ এটা হয়। ডাইৰেক্ট ইউটিউবত চোৱাবিলাকৰ ইমান দিগদাৰ নহয়। ফেচবুকৰ পৰা যোনসকলে চায় সেইসকলে ইউটিউবত গৈ আহোম কিটচেন এণ্ড ব্লগ বুলি মাৰি দিব, তেতিয়া মানে মোৰ চেনেলটো আপোনালোকে পাব আৰু তাত ক্লিক কৰিলে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব।